বহুদিন মাছ মাংস খাই আছোঁ। আজি বলকচোন ডাল ফ্ৰাই বনাম। এয়া লৈ লৈছোঁ ডাল, এয়া আছে আলুৰ লগতে আছে তিয়ঁহ কমকৈ দি থৈ দিয়া আছে, এয়া আছে এটা ভোট জলকীয়া, এয়া পিঁয়াজ, এয়া আদা ৰচুনৰ পেষ্ট। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। কেৰাহী পাতি দিওঁ। তেল গৰম হ'ল, এয়া পিঁয়াজটো দি দিওঁ। পিঁয়াজটো হৈ আছে, এতিয়া আদা নহৰু আৰু জলকীয়া পেষ্ট দি অকণমান সময় ৰাখিব লাগিব। আৰু লগতে দি দিম অলপ মছলা আৰু অলপ ৰেড চিলি অলপ দিব লাগিব। এতিয়া পিঁয়াজটো এতিয়া হৈ যোৱাৰ লগে লগে আমি ডালটো দি দিব লাগিব। ডালটো দি অলপ হিলাই দিম। এতিয়ালৈকে মই নিমখটো এড কৰা নাই, ইয়াৰ লগতে মই নিমখটো এড কৰি দিম। নিমখটো দি দিলোঁ। মন কৰিব, দাইলটো যেতিয়ালৈকে ৰঙা হৈ নাযায় বা অলপ সময় দেৰি নাযায় তেতিয়ালৈকে এনেদৰে ফ্ৰাই কৰি থাকিব। আলুৰ লগত যিখিনি আলু দিম বা তিয়ঁহ দিম, এইখিনি যেতিয়া দাইলটো ৰঙা হৈ যাব, ৰঙা হোৱাৰ পিছত আলু আৰু তিয়ঁহ এইবিলাক বস্তু দি দিব লাগিব। তেতিয়া মানে দাইলৰ যিটো ফ্লেভাৰ গোন্ধ সেইটো আহিব। এতিয়া চাওক, এতিয়া অলপ ৰং ধৰিলে দাইলখিনি। এতিয়া আলু আমি তিয়ঁহ লগত দি দিম। লগত দি অলপ সময় 2 মিনিট সময় হিলাই, তাৰপিছত যদি ঢাকন আছে আপোনালোকৰ ঢাকন দি 2 মিনিট সময় ৰাখি দিব। ফ্লেমটো অলপ কম ৰাখিব, গেছৰ যিটো ফ্লেম হয় অলপ কম ৰাখিব। এতিয়া আমাৰ হৈ গ'ল। এতিয়া পানীটো দি দিম। যিমানটো পৰিমাণ দৰকাৰ হয় আপোনালোকৰ সিমানটো পৰিমাণে দিব পাৰে। মই ইমানটো দৰকাৰ হয় মই ইমানটো দি দিছোঁ। এতিয়া অলপ সময় উতলিবলৈ ঢাকনি দি ৰাখি দিম। 10 মিনিটৰ পাছত কম ফ্লেমত ৰাখি থৈ দিম। এতিয়া মোৰ চব্জিখিনি উতলি আছে। হোৱা নাই এতিয়ালৈকে। মই লগতে এটা কণী দি দিছোঁ, বইল মানে। এইটো মই নিজৰ ফালৰ পৰা দিছোঁ, নিজৰ কাৰণে এটা বইলকৈ খাম।